নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, মানে আজি মই নতুন এটা ভিডিঅ' মানে প্ৰস্তুত কৰি উলিয়াম বুলি ভাবিছোঁ। মানে সদায় আপোনালোকক দেখুৱাই থাকোঁ ড্ৰিলিংনো কেনেকৈ কৰে, আজি ড্ৰিলিং মেচিননো কেনেকৈ চলায় সেইবোৰ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। A to Z আপোনালোকে মোৰ ভিডিঅ'টো পূৰা প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, তেতিয়াহে আপোনালোকে সকলোখিনি প্ৰচেছ বুজি পাব। ড্ৰিলিং মেচিননো কেনেকৈ চলায়, কোনটো লিভাৰ দবালে কোনটো কি হয়, আপোনালোকক সকলোখিনি দেখুৱাম বুলি ভাবিছোঁ। আজি প্ৰথমতে আপোনালোকক গাড়ীখন মই সম্পূৰ্ণ দেখুৱাই ল'ম বুলি ভাবিছোঁ। তাৰপিছত আপোনালোকক ড্ৰিলিং কেনেকৈ কৰে সেইবোৰো দেখাই থাকিম। আপোনালোকে চাই লওক প্ৰথমবাৰৰ কাৰণে গাড়ী। এতিয়া বৰ্তমান আমাৰ চালু হৈ গ'ল, ষ্টাৰ্ট এতিয়া বৰ্তমান চালু হৈ যাব। তাৰপিছত আপোনালোকক সম্পূৰ্ণ মই ড্ৰিলিং দেখুৱাম বুলি ভাবিছোঁ। এই লিভাৰবোৰেনো কি কাম কৰে আপোনালোকক সকলোখিনি দেখুৱাম। এইবোৰনো কি কৰে এইবিলাকো আপোনালোকক সকলোখিনি দেখুৱাম। বৰ্তমান কালি এইটো হৈ গ'ল বৰিং, এইটো ছাকচেছ হৈ গ'ল, একদম পানী এভেইলেবল 140 ফিট। তাৰপিছত আজি এটা মানে আৰ্টিনৰ ব্যৱস্থা কৰিব। আৰ্টিনৰ বাবে ইয়াত এটা 60 ফিট দবাব। মানে এইখন এৰিয়াত বৰ্তমান বেছি ঘৰ নাই, মানে খুব হ'লে মানে 7 ঘৰ 8 ঘৰ মানহে হ'ব। আমি যোনটো জেগাত আছোঁ বৰ্তমান এইটো জেগাত, কিন্তু তথাপিতো এটা যে ইয়াত চৰকাৰী ড্ৰিলিং পইণ্ট এটা দিছে, মানে পানীৰ কাৰণে কিমান ধুনীয়া চাওকচোন। আমাৰ অসমতো যদি তেনেকুৱা হ'লহেঁতেন, প্ৰতিখন গাঁৱে গাঁৱে যদি এটা ড্ৰিলিং হ'লহেঁতেন, এনেকুৱা পানীৰ সুবিধা হ'লহেঁতেন। এতিয়া বৰ্তমান কৰি আছে বাৰু, তথাপিতো যদি আগতীয়াকৈ হ'লহেঁতেন তেতিয়া আৰু কিমান ভাল লাগিলহেঁতেন। ইয়াত কাৰেণ্টৰো প্ৰব্লেম নাই, কিন্তু ইয়াৰ পৰা কমেও 17-18 কিলোমিটাৰমান হ'ব মেইন ৰোড। গোটেই আমি জংঘল আপোনালোকক দেখুৱাইছোঁ, এই জংঘলৰ ভিতৰে আহিছোঁ। এটা সৰু ৰাস্তা আছে, আচলতে এটা সৰু ৰাস্তাৰ পৰা আমি আহিছোঁ, যেনে তেনে গাড়ী এখন আহিব পাৰে। চাওকচোন বন্ধুসকল, আপোনালোকে চালে চাগে এই ৰাস্তাখন, কিন্তু তথাপিতো কিমান যে সুবিধা অৰুণাচল চৰকাৰৰ। আমাৰ চৰকাৰৰ বাৰু সুবিধা আছে, মই বেয়া বুলি কোৱা নাই, তথাপিতো মানে ইয়াৰ সুবিধাবোৰ বেছি আছে আচলতে। আৰু আমি আচলতে PHC ডিপাৰ্টমেণ্টত এতিয়া বৰ্তমান কাম কৰি আছোঁ। 8 ইঞ্চি মানে বৰ ড্ৰিলিং কৰি আছোঁ। PHC ডিপাৰ্টমেণ্টৰ কামহে বৰ্তমান কৰি আছোঁ মানে, কিন্তু গাড়ীটো প্ৰাইভেট হয়, কিন্তু কামখিনি মানে এতিয়া ডিপাৰ্টমেণ্টৰ কাম। ভৰিৰ লগত যে এইটো দবা আছে, এইটো আচলতে এক্সেলেটাৰ হয়, আৰু এইটো হ'ল আপোনাৰ লিভাৰডাল, এইটো হ'ল ওপৰৰ পৰা। খুঁটে সহজ হ'লেও কিন্তু ইমান সহজ নহয় এইটো কাম। বহুত ইয়াৰ শিকিবলগীয়া বহুত আছে কাম। পাইপ লগাই এতিয়া ৱেল্ডিং কৰিব, যোৰা লগাব, মানে ৱেল্ডিং কৰি মানে ভিতৰত ভৰাব লগা হয়। এই লিভাৰডাল হ'ল ৱেল্ডিঙৰ লিভাৰ, এইটো আচলতে। আৰু এইটো হ'ল ৰেচ দিয়া এক্সেলেটাৰ। এইটো হ'ল ওপৰত তলত নিয়া বস্তু, পাইপডাল ঠেলি নিয়া, আৰু এইটো ঘূৰোৱা হয়। আৰু এইটো মেইন লিভাৰডাল অট'মেটিক চুইচ হ'ল। JCBৰ দৰে জেক উঠোৱা লিভাৰ হয়, আচলতে উঠাব পাৰে।
আৰু বন্ধুসকল আপোনালোকে দেখিছেনে এইবোৰ যে হাবি দেখিছে আচলতে জংঘল সৰু সৰু জংঘল এইবোৰ আচলতে চব আদা খেতি গোটেই আদাই আদা আছে মানে পুৰা খেতি আছে আদাৰ খেতি চব পিনে আদাই আছে এইখিনি পুৰা জংঘল হৈ আছে নিৰনি কৰা নাই চাগৈ এইটো যে ছাতি লৈছে আপোনালোকে ভাবিছে কিহৰ কাৰণে ছাতি লৈছে এইটো আচলতে শিল বালু ওপৰৰ পৰা মানে পানী চানী খুব প্ৰেছাৰত পৰে সেইটোৰ কাৰণে মানে এইটো ছাতিটো লৈ থাকিব লগা হৈ যায় মানে এইটো ছাতিটো নল'লে মাথা চাথা পূৰা পৰি যাব বুলি আৰু এইডাল হ'ল প্ৰেছাৰ লিভাৰ বন্ধ কৰিব পাৰি আৰু দেখিছেনে আপোনালোকে এইটো হ'ল হাৱা আচলতে 100 পাৰ হ'লে মানে বন্ধ কৰিব লাগে এতিয়া 100 নামি আহিছে এতিয়া বন্ধ হৈ যাব আৰু শেষত আমাৰ কাম বৰ্তমান ক্লিয়াৰ হয় আপোনালোকক নেদেখুৱালোঁ সদায়নো কি দেখুৱাম বুলি তথাপিতো চিম্পলকৈ হ'লেও দেখুৱালোঁ এইটো আচলতে 60 ফিট এইটো আৰ্টিনৰ কাৰণে বৰ্তমান শেষ হৈ গ'ল আৰু বন্ধুসকল ভিডিঅ'টো ইমানটা সামৰিম বুলি ভাবিছোঁ আপোনালোকে ভিডিঅ'টো চাই কিনে যদি ভাল পাইছে আপোনালোকে কি কৰিব লাগে আপোনালোকে সকলোখিনি গমেই পাইছে আপোনালোকে কৰি দিব আৰু নিজৰ ইচ্ছামতে কি কৰে বেছি দীঘল নকৰোঁ ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ বাই